নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ বিবিধা চেনেললৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আমি মমবাতিৰে ফ্লাৱাৰ ক্ৰাফ্ট বনাবলৈ শিকো আহক। এই ক্ৰাফ্টটো বনাবলৈ তেনেই সহজ। এই ক্ৰাফ্টটো বনাবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে এডাল মমবাতি, এডাল কেণ্ডেল কালাৰ আৰু এডাল সৰু গছৰ ডাল। ঠিক আছে বন্ধুসকল, আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কেৰাহী বা চচপেন এটাত 2 গ্লাছ পানী গৰম হ'বলৈ দিব। এতিয়া ষ্টীলৰ সৰু বাতি এটা লৈ মমবাতিডাল টুকুৰা টুকুৰকৈ কাটি ল'ব। তাৰ পিছত মমবাতিৰ টুকুৰাবোৰৰ ভিতৰৰ পৰা খলিতাবোৰ গুচাই ল'ব। এতিয়া কেৰাহীটোত পানীখিনি উতল অহাৰ পিছত ষ্টীলৰ বাতিটোৰ সৈতে মমবাতি টুকুৰাখিনি কেৰাহীত দি দিব। মাজে মাজে চামুচ এপাতেৰে লৰাই দি থাকিব। এডাল ৰেড কেণ্ডেল কালাৰ পেন্সিল। এতিয়া মমবাতিখিনি গলি যোৱাৰ পিছত কেণ্ডেল কালাৰখিনি দখৰা দখৰিকৈ কাটি বাতিটোত দি চামুচেৰে লৰাই দি থাকিব। এতিয়া কেৰাহীটো নমাই আনিলোঁ, লগতে ফ্ৰিজৰ পানী এবাটি ল'লোঁ। এইডাল আমি সৰু গছৰ ডাল লৈছোঁ। এতিয়া আঙুলিকেইটা এনেধৰণত ল'ব। এতিয়া পানীত তিয়ালোঁ, তাৰপিছত মমবাতিখিনি তিয়ালোঁ। এতিয়া আমি এনেধৰণে ফুলবোৰ বনাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া ফুলবোৰ লাহে লাহে ডালটোত লগাই দিম। এতিয়া এফালৰ পৰা ফুলবোৰ ডালটোত লগাই গৈ থাকিলে হ'ল। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। এয়া চাওক আমাৰ কেণ্ডেল ক্ৰাফ্ট ৰেডি। বন্ধুসকল, কেনে লাগিলে আমাৰ ভিডিঅ'টো চাই জনাব। ধন্যবাদ।